মই সেইদিনাও তোৰ লগত আছিলোঁ, আজিও আছোঁ আৰু কাইলৈ থাকিম। তই যিমানে দূৰত নাথাক কিয়, তোৰ কিবা বিপদৰ সময়ত সদায় তোৰ লগত থাকিম। নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন কাহিনীলৈ আপোনালোকৰ মাজলৈ আহিলোঁ। তেনেহ'লে ব'লক পলম নকৰি আজিৰ কাহিনীটো আৰম্ভ কৰোঁ। ভাইটি। সম্পৰ্কটো এটা এৰাব নোৱাৰা শব্দ। সৰুৰে পৰা সুতুক খাটাক লাগি এটা সময়ত ইজনে সিজনৰ পৰা আঁতৰি যায়। সেইটো বিষাদ এজনী বাই বা এটা ভাইটিহে বুজিব পাৰে। যিদিনা বায়েকজনীয়ে বিয়া হৈ বেলেগ এখন ঘৰলৈ গুচি যায়, সেইদিনা ভায়েকে কোনো নেদেখাকৈ উচুপি কন্দাটোক কোনেও দেখা নাপায়। মাথো দেখা পায় বায়েকৰ বিয়াৰ দিনা ভায়েকৰ মুখত জিলিকি উঠা এটা হাঁহি। সেই হাঁহিৰ আঁৰত থকা বিষাদবোৰ কাক ক'বহি? যেতিয়া দেউতাকৰ পৰা লুকুৱাই কিবা কাম কৰে, সকলোতকৈ প্ৰথমতে আহি বায়েকক কোৱা আনন্দই বেলেগ। তথাপিও ইজনে সিজনক দেখিব নোৱাৰে। যেতিয়া ইজনে সিজনক দেখা পায়, হাই কাজিয়া কৰে, মাৰামাৰি কৰে। যেতিয়া ঘৰত মাকে কিবা এটা আনি থয়, বায়েকে গম নোপোৱাকৈ ভায়েকে খাই দিয়াৰ পাছত কাজিয়াখন ৰখাব কোনে? তথাপিও জানো ইজনে সিজনক মৰম নকৰাকৈ থাকে। তেনেকৈ ৰশ্মি আৰু প্ৰবালৰ হাই কাজিয়াৰ মাজেৰে জীৱন চলি আছে। ৰশ্মি আৰু প্ৰবাল দুই বায়েক ভাই। কেতিয়াও দুয়োৱে ইজনে সিজনক আনক দেখাই মৰম চেনেহ কৰা নাছিল। সদায় হাই কাজিয়াৰ মাজেৰে দুয়ো ডাঙৰ দীঘল হৈছিল। সময় সলনি হোৱাৰ লগে লগে দুয়ো ডাঙৰ হ'ল। দুয়োৱে পঢ়া শুনা শেষ কৰিলে। পঢ়া শুনা শেষ কৰি প্ৰবালে এটা চাকৰি পালে, যাৰ কাৰণে সি ঘৰৰ পৰা দূৰত যাবলগীয়া হ'ল। প্ৰবালৰ চাকৰি পোৱা খবৰটোৱে প্ৰথমতে ৰশ্মিক বহুত সুখ দিলে। তাইক যিমানে সুখ দিছিল, অন্তৰত সিমানে দুখ লাগিলে। কাৰণ ইমান দিনে তাই যাৰ লগত হাই কাজিয়া মাৰামাৰি কৰি ডাঙৰ দীঘল হৈছিল, সি আজি বহু দূৰলৈ গুচি যাব। মাক দেউতাকৰ পৰা লুকুৱাই এতিয়া কথাবোৰ তাই কাক ক'ব? কোনে তাইৰ সমস্ত দুখ দেখাই দিব মাক দেউতাকৰ আগত? কথাবোৰ ভাবি ভাবি ৰশ্মিৰ চকুলো বৈ আহে। প্ৰবালে দুদিনমান পাছত ঘৰৰ পৰা গুচি গ'ল। কিছুদিন পাছত ৰশ্মিৰ বিয়া ঠিক হ'ল। প্ৰথমে প্ৰবালে বায়েকৰ বিয়াৰ খবৰটো শুনি বহুত ভাল পালে, কিন্তু তাৰো দুখ লাগিল। প্ৰবালৰ বায়েকে প্ৰবালক এৰি গুচি যাব এখন বেলেগ ঘৰলৈ। এতিয়া আৰু সি কাৰ লগত কাজিয়া কৰিব? কাৰ দুখবোৰ মাক দেউতাকক দেখাই দিব? তাক যদি মাক দেউতাকে গালি শপনি পাৰে, তাৰ হৈ কোনে মাত দিব? কথাবোৰ ভাবি ভাবি প্ৰবালৰো চকুলো বৈ আহিল। তথাপিও নিজকে বুজালে, ছোৱালী হৈছে বেলেগৰ ধন, এদিন নহয় এদিন বেলেগ এখন ঘৰলৈ যাবই লাগিব। তেনেকৈ দিন বাগৰিল। বায়েকৰ বিয়াৰ দিন আহি পালে। বিয়াৰ দিনা প্ৰবালৰ মুখত হাঁহি দেখি সকলোৱে তাক ক'লে, বায়েৰক বিয়া দি এতিয়া ঘৰত গুণা হবি। যেতিয়া মানুহবোৰে প্ৰবালক তেনেকৈ কয়, প্ৰবালৰ মুখত এটা খেতা পৰা হাঁহি জিলিকি উঠে। সিহে জানে তাৰ অন্তৰখনে কিমানকৈ কান্দিছে। তথাপিও সি কাকো ক'ব নোৱাৰে। এটা সময়ত বায়েকৰ বিয়া শেষ কৰি কইনা বিদায় দিব ওলাল। সকলোৱে কইনাৰ বিদায় পৰত চিঞৰি চিঞৰি কান্দিবলৈ ধৰিছে।
কিন্তু প্ৰবালে কাকো দেখুৱাই কান্দিব পৰা নাই। সি ৰভাৰ তলৰ এটা চুকত বহি কোনেও নেদেখাকৈ চকুলো টুকি আছে। আজি তাৰ বায়েকে তাৰ সম্পূৰ্ণ সম্বন্ধ ছিঙি বেলেগ এখন ঘৰলৈ গুচি যাব, য'ত তাই থাকিব বেলেগৰ লগত, বেলেগ এটা পৰিয়ালৰ লগত, য'ত নাথাকিব প্ৰবাল। আজিকালি প্ৰবালৰ বায়েকৰ যেতিয়াই কিবা অসুবিধা হয়, যেতিয়াই কিবা বিপদ আহে, প্ৰবালে আটাইতকৈ প্ৰথমতে গৈ তাইৰ কাষত থিয় হয়। এয়াই হয়তো বায়েক আৰু ভায়েকৰ মৰম। বন্ধুসকল, কাহিনীটো শুনি যদি ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব, যাতে মোৰ সকলো ভিডিঅ' আগতীয়াকৈ পাই থাকে। বন্ধুসকল, আপোনালোকেও যদি এনে কিছু কাহিনী মোলৈ পঠাব বিচাৰে তেনেহ'লে মোৰ ইমেইল ID আৰু হোৱাটছএপ নাম্বাৰ দিয়া আছে, আপোনালোকে তাতেই পঠাব পাৰে। মই চেষ্টা কৰিম আপোনালোকৰ কাহিনীসমূহ পাঠ কৰিবলৈ। প্ৰত্যেক সোমবাৰ আৰু শুক্ৰবাৰে এটা নতুন কাহিনী লৈ আপোনালোকৰ মাজত অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ।